হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ। ফ্ৰেণ্ডছ, ৰাতিপুৱাৰ পৰা বৰষুণ, আজি ওলাই যাব পৰা নাই। বাইকৰ ক্লাছ কেবুলডাল আনিম বুলি এতিয়া ওলাই আহিছোঁ, বৰষুণ যে এৰিছে কাৰণে। তাৰপিছত ক্লাছ কেবুল আনি আকৌ নাৰায়ণপুৰ যাম। নাৰায়ণপুৰলৈ গৈ মোৰ পাৱাৰ টিলাৰৰ পিনিয়ন দুটা আনিম বুলি কৈছিলোঁৱেই কালি, ইউটিউব ভিডিঅ'ত আপোনালোকে দেখিছেই। সেইকেইটা আনি আকৌ পাৱাৰ টিলাৰখন বনাই ল'ব লাগিব। ইফালে পথাৰলৈ যোৱা বাটো মৰিছেগৈ, গতিকে ব'লকচোন আজি কি হয় চাওঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। আহি পালোহি বজাৰ, মানে পাচলি দুটামান লৈ যাব লগা আছে, সেইকাৰণে বজাৰলৈ আহিলোঁ। কিন্তু যথেষ্ট বৰষুণ, ক্লাছ কেবুলডাল আহি পোৱাহি নাই বুলি ক'লে, সেইকাৰণে বজাৰখনকে অলপমান পাচলি কেইটামানো ঘৰলৈ লৈ যাওঁ বুলি, আৰু আপোনালোককো বজাৰখন দেখুৱাওঁ। আমাৰ বজাৰখন এইখন, নতুনকৈ ঘৰবিলাক বনাইছে আৰু ইয়াতে CC ব্লকৰ ইটা দি পেলাই গোটেই মানুহ অহা যোৱা কৰিবৰ কাৰণে সুন্দৰ কৰি দিছে। কিন্তু আজি বৰষুণৰ কাৰণে পানী হৈছে অলপ। ফাইনেলি বজাৰৰ ফালৰ পৰা ঘূৰি আহিলোঁ। মানে ক্লাছ কেবুলডাল আনিম বুলি ৰখি ৰখি তাতে বহুত সময় হ'ল। যিখন দোকানত আনিবলৈ দিছিলোঁ সেই দোকানখনত ক্লাছ কেবুলডাল নাছিলে, বেলেগৰ পৰা আকৌ অনাইছে। তাৰ পৰা আহি পোৱাতে বহুত সময় হৈ গ'ল, তাতে বহি থাকোঁতেনে গ'ল। এতিয়া লৰালৰিকৈ ঘৰত যাওঁ, ক্লাছ কেবুলডাল লগাই বাইকখন লৈ কিবা কেইটামান খাই যাওঁ নাৰায়ণপুৰ। দুপৰীয়াই হ'লগৈ, কিমান সময় হয় নাজানো, আৰু গৈ আকৌ পিনিয়নকেইটা আনি পাৱাৰ টিলাৰখন বনাই ল'লেহে কাইলৈ খেতি কৰিব পৰা হ'ব। কাইলৈ বোকাও দিব লাগে, ৰখি হৈ যাওঁ। বৰ্তমান নাৰায়ণপুৰ আহি আছোঁ। সব ৰাস্তাত বৰষুণ আছে, বৰ দিগদাৰ।
ফাইনেলি আহি ঘৰ পালোহি আৰু পাৱাৰ টিলাৰখনৰ বস্তুকেইটা লৈ আহিছোঁ। এতিয়া লগাই লওঁ, লগাই লৈ পেলাই কালিলৈ হাল বাব লাগিব। গতিকে চেইনডাল লগোৱা হৈ গ'ল। এতিয়া আগতকৈ অলপমান টান হ'ল। মানে ৰোটাৰৰ যিটো পিছৰ চেঞ্জ পকেট, আচলতে আপোনালোকক মই অথনিৰ পৰা ভিডিঅ'টোত পিনিয়ন কৈ আছিলোঁ। এইটো পিনিয়ন নহয়, আচলতে চেঞ্জ পকেট। এই চেঞ্জ পকেটটো চেঞ্জ কৰি ল'লোঁ। আগৰটো আছিলে 14টা ঘাটৰ, এইটো এতিয়া 15টা ঘাটৰ লগাই ল'লোঁ। আৰু অলপমান টাইট হ'ল, হয়তো আৱাজটো নিদিব নেকি। অকণমান আৰু দাঙি দিলে, চেইনডাল এডজাষ্ট কৰি দিলে তেতিয়া ভাল হ'ব। গতিকে তাকে কৰিব লাগিব। চাওঁ কিমান এডজাষ্ট কৰিব পাৰোঁ। এইকেইদিন আজি 3 দিনমান অকল পাৱাৰ টিলাৰখনৰ লগত লাগি থাকোঁতে গৈছে, অন্য কাম একো কৰিবই পৰা নাই। অকল পাৱাৰ টিলাৰখনকে ভিডিঅ' কৰি থাকিব লগা হৈছে। আপোনালোকৰ আৰু এইখনৰে ভিডিঅ' সদায় দি আছোঁ। কি কৰিব, দিনো বেয়া, ইটোৰ পিছত সিটো বেমাৰ ওলাই আছে পাৱাৰ টিলাৰখনৰ। আৰু আপোনালোকে মোক অলপ সহায় কৰি ছাবস্ক্ৰাইব কৰি দিব, যাতে সকলোৱে চেনেলটো আগুৱাই নিয়াত সহায় কৰিব বুলি ভাবিছোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে তলত কমেণ্ট কৰি জনাব। যদি ভাল পায় লাইক কৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ডসকলৰ লগত শ্বেয়াৰ কৰি দিব। আচলতে কোনো এইটো জ্ঞান পাবলগীয়া ভিডিঅ'ও নহয়, আৰু মই বৰ এণ্টাৰটেইনমেণ্ট কৰিবও নাজানো। ফাইনেলি মোৰ পাৱাৰ টিলাৰখন বনাই হৈ গ'লে, আৰু গিয়াৰ অইলটো অলপ পৰি গ'ল। বাকী এটা গিয়াৰ অইল আনি ঢালি ল'ব লাগিব। আৰু তেনেহ'লে আজিলৈ বাই বাই। পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাম। ধন্যবাদ।